আৰু বাছৰ পৰা নামিলোঁ বৰকৰা বুলি কয় দেখোন ইয়াৰ পৰা নলবাৰীলৈ এই বেটেৰী ইয়াত কি কয় পরীক্ষা আছে সেইকাৰণে কৈছো নাযাওঁ ৰখি কিনে তোমাৰ লগত কনফাৰ্ম কৰি কিনে যাম কেমন দেখে পালা নেকি মেডিকেলত যাম বুলি মেডিকেলত আপোনালোকে অলপ ক'ব না আজি অলপ বেছি বেছি ঘূৰৰ ভাই ঘূৰৰ আৰু পোৱা নাই আৰু সেইটো গম পাইছো ভিডিঅ'টো চাই হয়তো আপোনালোকে বুজি পালে গতিকে আপোনালোকলৈ বিনম্ৰ অনুৰোধ ট্ৰেফিক আইন যাতে সকলোৱে মানি চলে ট্রাফিক আছে ট্রাফিক টাকা হইতে গেছো নাই ট্রাফিক টাকা হইতে যাই আছো হে ট্রাফিক আছে এতটো সংঘ দি ট্রাফিক টাকা হইতে যাই আছো অলপ বেশি কৰিছে মানে যাওঁ মানে কি না পইচাটো পাওঁ নাই না পইচাটো পালে দিব অলপ দেৰিকে 50 টাকাতে চাহ দি যাব লাগিব গোটাইকে লগ লাগি এখন কে যাব দিলে এখন কে যাব দিলে মানে জামটো নলাব এই আগত এখন গাড়ী এখন পামচাৰ হৈ আছে তাৰ কেনে সেইকাৰণে যাম লাগিব মাজৰ ৰাস্তাটো এখন গাড়ী বেয়া গাড়ী কিনে এখন গাড়ী বেয়া গাড়ী কিনে ফাঁকি কমি যায় মাজৰ ৰাস্তাটো দি গুচি গ'ল লাগে আৰু চেক কাটি কিনে এই মাজতে ঘূৰি হৈ আৰু কি আছে কিন্তু কথা হ'ল এখন বেয়া গাড়ী কিনে
এতিয়া গৈ আছোঁ নলবাৰী চহৰলৈ। দাদাৰ ভেৰিফিকেশ্যন আছে তাতো, নলবাৰী হায়াৰ ছেকেণ্ডেৰীত। কৰি আছে ভাল দিও এর বলিয়াতে বেশি ফাস্ট সময় লাগে তাতে গেট পাবলৈ বহুত সময় লাগি গেল আৰু যাব টেবলেটটো ভালেই ভাই সেই বিনু হাতত তাকেলৈকে যাম এফালে গুচি আহিছোঁ ঘূৰি কেনে যাম দেখা পাই মেইন ৰাস্তালৈ গৈছোঁ দাদা ক'ত যায় ক'ত ভৰাইছে কিপ ৰাইট সোঁফাললৈ যাব। ৰাইট চাইডে এয়া নলবাৰী মাছৰ বজাৰ। ভাল দিছে নেকি মামাহঁতৰ দেখোন হেলমেটে নাই